ভিটামিন ই কেপচুলটোত ফেট সলিউবল ভিটামিন থাকে হেতু কাৰণে এই কেপচুলটো সব স্কিনত ব্যৱহাৰ কৰিব নোৱাৰে মই আজি আপোনালোকক তাকেই কম এইটো কেপচুল কোনটো স্কিনত ব্যৱহাৰ কৰিব পাৰি আৰু কোনটো স্কিনত ব্যৱহাৰ কৰিব নোৱাৰি हेलो गाइस কি খবৰ নিশ্চয় ভাল সকলোৰে মোৰো ভাল মই মমতাজ ৰহমানে আপোনালোক সকলোকে বিএম ফ্যামিলি ব্লগলৈ স্বাগতম জনাইছো আজি মই ব্লগিংৰ ভিডিও লৈ অহা নাই আজি মই বেলেগ এটা টপিকত ভিডিও লৈ আহিছো আপোনালোকৰ ওচৰলৈ থাম্বনেলখন দেখি আজিও গম পাইছে চাগে টপিকটো কি হয় আজি স্কিনৰ ভিটামিন ই কেপচুলৰ বিষয়ে মই আজি আপোনালোকক কম ভিটামিন ই কেপচুল এটো আপোনালোকে যিকোনো মেডিকেল ষ্টৰতে পাব যিকোনো মেডিকেল ষ্টৰত এই কেপচুলটো আপোনালোকে পাব ভিটামিন ই কেপচুল ইয়াৰ বহুত ভাল ভাল গুণো আছে তাৰ লগত কিছুমান বেয়াও আছে কিছুমান স্কিনৰ কাৰণে ই বেয়াও হয় আজি মই তাকে আপোনালোকক কম এতিয়া কোনবিধ স্কিনৰ কাৰণে বেয়া আৰু কোনবিধ স্কিনৰ কাৰণে ভাল কিন্তু তাৰ আগতে যিসকল মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি দিয়ক আৰু ভিডিওটো সম্পূৰ্ণ চাব শেষত মই কম কেনেকুৱা ধৰণৰ স্কিনৰ কাৰণে এই ভিটামিন ই কেপচুলটো বেয়া বা ক্ষতিকাৰক হয় মই কম তেনলা আহক আমি এটো স্কিনত কেনেকৈ ব্যৱহাৰ কৰিব পাৰো মই এতিয়া প্ৰথমে তাকে আপোনালোকক কম আপোনালোকৰ যদি কাৰোবাৰ স্কিনত ডাৰ্ক স্পট আছে বা একনি পিম্পলৰ স্পট ৰৈ গৈছে স্কিনটোত তেনেহলে এই ভিটামিন ই কেপচুলটো এল'ভেৰা জেল এচামুচৰ লগত ভিটামিন ই কেপচুলৰ এটা উলিয়াই ল'ব এনেকে উলিয়াই ল'ব ইয়াত বেজি দি এনেকে ফুটা কৰি পিনে এল'ভেৰা জেল এচামুচৰ লগত মিক্স 2-3টা মান ড্ৰপ মিক্স কৰি আপুনি আপোনাৰ স্কিনত লগালে আপুনি নিজে দেখা পাব আপোনাৰ স্কিনৰ যিখিনি দাগ আছে দাগসমূহ লাহে লাহে নাইকিয়া হ'বলৈ ধৰিছে আৰু আপোনাৰ স্কিনটো গ্লো হৈছে ইউথফুল হৈছে খুব স্মুথ হৈ যাব আৰু যাৰ ড্ৰাই স্কিন আছে যাৰ স্কিনটো খুব ড্ৰাই হয় বা কিছুমান হাতৰ এই কিলাকুটিটো খুব ড্ৰাই থাকে বা শৰীৰৰ যিকোনো অংশ যাৰ ড্ৰাই তেনেলোকে এইটো ভিটামিন ই কেপচুলটো ডাইৰেক্ট ফুটা কৰি পিনে ইয়াত যিটো অইল ওলাই হেতু ডাইৰেক্ট লগাই দিব পাৰে ডাইৰেক্ট লগাই দিয়াৰ পিছত আপোনাৰ স্কিনটো স্মুথ হৈ যাব আপুনি নিজে গম পাব 2-3 দিন লগোৱাৰ পিছত এসপ্তাহ লগোৱাৰ পিছত আপোনাৰ স্কিনটো খুব স্মুথ হৈ যাব ধুনীয়া হৈ যাব আৰু এটো আমি এন্টি এজিং ৰিংকল যাৰ ৰিংকল আছে এন্টি এজিং কাৰণেও এটো ব্যৱহাৰ কৰিব পাৰো ইয়াত আপোনাৰ লাগিব অলিভ অইল আপুনি অলিভ অইল বা বাদামৰ তেল বা নাৰিকল তেলৰ লগত ইয়াৰ ভিটামিন ই কেপচুলটো 2-3টা মান ড্ৰপ মিক্স কৰি পিনে আপুনি ৰাতি মাসাজ কৰিব ৰাতি হোৱাৰ আগত আপুনি 2-3 মিনিট মাসাজ কৰি তেনেকৈ হৈ যাব তাৰ পিছত আপুনি দেখিব আপোনাৰ যিবোৰ ৰিংকল ইয়াৰ কিছুমানৰ কপালৰ ৰিংকল পৰে গালত পৰে বা কিছুমানৰ বয়সটো ওলাই পৰে সো আপোনালোকৰ হেবোৰ সকলোবোৰ নাইকিয়া হৈ যাব আপুনি তাপা ভাল ফল পাব আপোনাৰ স্কিনটো খুব ধুনীয়া হৈ থাকিব একেবাৰে ইউথফুল হৈ থাকিব আপোনাৰ স্কিনটো আৰু আমি সান প্ৰটেক্টৰ হিচাপে এটো ইউজ কৰিব পাৰো ভিটামিন ই কেপচুলটো এটো আমাৰ বহুত কামত ভাল আমাৰ স্কিনৰ কাৰণে বহুতে ভাল খালি এবিট স্কিনৰ কাৰণে বেয়া এটো মই আপোনালোকক শেষত কম এটো আপোনালোকে সান প্ৰটেক্টৰ হিচাপেও ব্যৱহাৰ কৰিব পাৰিব আপুনি যেতিয়া ৰ'দত বাহিৰলৈ ওলাই যায় আপুনি সানস্ক্ৰীম লগাই যায় নিশ্চয় হে সানস্ক্ৰীমত আপুনি কি কৰিব ইয়াৰ এটো ফুটা কৰি ইয়াৰ 2-3টা মান ড্ৰপ সানস্ক্ৰীমখিনৰ লগত মিক্স কৰি পিনে আপোনাৰ স্কিনত লগাই যাব তেতিয়া কি হ'ব আপোনাৰ ৰ'দত যিটো আমাৰ গালত কলা দাগ পৰে সান বাৰ্ন বুলি কয় কলা দাগ যে পৰে সেই দাগটো আপোনাৰ নপৰে মোৰ পৰিছিলে মাজতে সান বাৰ্ন হৈছিলে ইয়াত এই জহত কলা দাগ পৰিছিলে কিন্তু এতিয়া সকলোবোৰ নাইকিয়া হৈ গ'ল আপোনালোকে দেখিছে মোৰ স্কিনটো এতিয়া মোৰ স্কিনৰ গ্লো আছে পুৰা গ্লোইং হৈ আছে ভাল হৈ আছে স্কিনটো ময়ো এটো ব্যৱহাৰ কৰো আৰু আপোনালোকে ময়শ্চাৰাইজাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰিব এটো আপোনালোকে ময়শ্চাৰাইজাৰ লগাই যিকোনো বডি লোচন বা আপোনালোকৰ ৰাতি নাইট ক্ৰীম ইউজ কৰে নাইট ক্ৰীমৰ লগত ইয়াৰ 2-3টা মান ড্ৰপ মিক্স কৰি আপুনি আপোনাৰ স্কিনত লগাই দিব আপোনাৰ স্কিনটো খুব ধুনীয়া গ্লো কৰিব স্মুথ হৈ থাকিব ক্লিন হ'ব আৰু ইউথফুল হৈ থাকিব কিন্তু এইখিনিটো ভাল হয় বাৰু কিন্তু এবিট স্কিনৰ কাৰণে বেয়া বুলি মই আপোনালোকক কৈ আছিলো প্লিজ শেষলৈকে ভিডিওটো চাব মই আপোনালোকক কৈ আছিলো এবিট স্কিনৰ কাৰণে এইটো বেয়া সেই স্কিন বিট হৈছে অইলি স্কিনৰ কাৰণে এই ভিটামিন ই কেপচুলটো বেয়া ভিটামিন ই কেপচুলটো ফ্লেট সলিউবল ভিটামিন থাকে সেইকাৰণে ইয়াত অইল থাকে ইয়াত যিটো অইল থাকে আমাৰ অইলি স্কিনৰ লগত মিক্স হৈ পিনে আমাৰ স্কিনটো বেছি অইলি কৰি দিয়ে তাৰ ফলত কি হয় আমাৰ স্কিনৰ বিভিন্ন সমস্যাই দেখা দিয়ে অইলি স্কিনত এনেও বহুত বেছি মুখত গুটি উঠে পিম্পলছ একনি এইবোৰ উঠে সেইকাৰণে অইলি স্কিনত এইটো ব্যৱহাৰ কৰিব নালাগে এইটো ব্যৱহাৰ কৰাৰ ফলত আপোনালোকৰ অইলি স্কিনত কি হ'ব আপোনালোকৰ একনি পিম্পলছৰ সমস্যাই দেখা দিব পাৰে হেতু কাৰণে অইলি স্কিন আছে প্লিজ এইটো ক্ৰীম স্কিনত ব্যৱহাৰ নকৰিব
আপোনালোকে আৰু কিন্তু শেষত মই এটা কথা কওঁ যিসকলে এইটো ফাৰ্ষ্ট টাইম ইউজ কৰিব তেওঁলোকে এবাৰ টেষ্ট কৰি ল'ব এইডোখৰত চাব এই কাণৰ ইয়াত অকণমান ইয়াৰ পৰা অইলটো উলিয়াই পিনি ইয়াত লগাই 5-10 মিনিটমান ৰাখি মেলি চাব যদি আপোনালোকৰ একো প্ৰব্লেম নিদিয়ে বা এলাৰ্জি নহয় তেতিয়া আপোনালোকে আপোনাৰ স্কিনত ইউজ কৰিব যদি আপোনালোকৰ এলাৰ্জি হয় বা কিবা জ্বলা পোৰা কৰে কিবা প্ৰব্লেম দিয়ে তেতিয়া আপোনালোকে এইটো ভিটামিন ই কেপচুল ইউজ নকৰিব বহুতৰ এলাৰ্জি হয় এইটো ইউজ কৰাৰ ফলত সেইকাৰণে আপোনালোকে প্লিজ যিসকলে এইটো ইউজ কৰিম বুলি ভাবিছে কিন্তু তাৰ আগত এবাৰ টেষ্ট কৰি ল'ব আৰু মই আজি আশা কৰিছোঁ আপোনালোকৰ মোৰ এই ভিডিঅ'টো চাই ভাল লাগিলে আৰু প্লিজ মোক কমেণ্টত জনাব কেনেকুৱা লাগিলে চ' থেংক ইউ ছ' মাছ মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে